অসমবাসী ৰাইজক বা আমাৰ ভাৰতবাসী ৰাইজক আমাৰ আশা ৰিজনেল কমিটি হৈ আৰু লগতে আমাৰ শ্ৰমিক ৰাইজ হৈ আৰু লোকেল পাব্লিক হৈ আমি চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই এতিয়া আমি প্ৰগ্ৰামটো ষ্টাৰ্ট কৰাৰ আগতে আমি শ্বহীদ তৰ্পণ প্ৰগ্ৰামটো আমি ল'লোঁ, পতাকা উত্তোলন কৰিলোঁ। ইয়াৰ পিছত পৰ্যায়ত আমাৰ বেলেগ বেলেগ কাৰ্যসূচীবিলাক আছে। এইবিলাক আমি ৰাতি আমাৰ ৱেলকামিং গেষ্ট প্ৰগ্ৰাম আছে আৰু লগতে কালচাৰেল প্ৰগ্ৰাম আছে। তাৰপিছত আৰু আৰ্টিষ্ট প্ৰগ্ৰাম আছে। সেইবিলাক আমি ৰাতি 9টা বজাৰ পৰা আমি আৰম্ভ কৰোঁ। আৰু আপোনালোকে দেখিছে এইবিলাক আমাৰ নিয়মটো আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট হৈ আছে। এনেকুৱা গৰমৰ পালন কৰোঁ, এনেকুৱা আমি পালন কৰি আছোঁ। আৰু সেয়ে আমি কামনা কৰিছোঁ চবেই ৰাইজ আহিব আৰু শান্তি বজাই ৰাখিব আৰু চবেই মিলি পেলাই আমি গৰমটোক এই গৰম ফেষ্টিভেলটোক আমি ভালকৈ পালন কৰি পেলাই কালি ৰাতিপুৱা 6টা বজাৰ পিছত আমি বিদায় দি দিম বুলি পেলাই আমি চবকে আমাৰ যিমান ইয়াত দলমৰা ৰাইজ আছে চবকে আমি অনুৰোধ কৰিছোঁ যাতে ভালে ভালে আমি পাৰ কৰিব পাৰিম, এই প্ৰগ্ৰাম ছাকচেছ কৰিব পাৰিম। থেংক ইউ।